গুড ইভিনিং সকলোকে। আমি এতিয়া আহি পাই গ'লোহি। এয়া হৈছে মধুপুৰ সত্ৰ, আমাৰ গুৰুজনাৰ বৈকুণ্ঠগামী হোৱা সত্ৰ এইখন। আমি ইয়াত পাই গ'লোহি কিয়নো আমি 8 ঘণ্টা গাড়ীতে আহি আছোঁ। সেয়ে আহোঁতে আমাৰ সন্ধ্যা হৈ গ'ল। আৰু আমি এতিয়া সকলোবোৰ ভকত এনেকৈ গাড়ীৰ পৰা ওলাই আহিলোঁ। গাড়ীৰ পৰা সকলো নামিলোঁ। এয়া হৈছে বৈকুণ্ঠ ধাম, আমাৰ গুৰুজনাৰ বৈকুণ্ঠ ধাম। এয়া চাওক, খুব ধুনীয়াকৈ দেখাইছোঁ, ধৰিব পাৰিছেনে আপোনালোকে? আৰু এই সন্মুখতে এয়া পানীৰ সুবিধা আছে, ইয়াতে হাত মুখ ধুনীয়াকৈ ধুব পাৰি। ইয়াতে হাত মুখ ধুই ভিতৰত দৰ্শন কৰিব পাৰি। আৰু আমিও এনেকৈ হাত ভৰি ধুলোঁ আৰু অকণমান ভিতৰত সেৱা সৎকাৰ কৰি আহিলোঁ। যিহেতুকে এতিয়া সন্ধ্যা হ'ল, আপোনালোকক গোটেইখিনি দেখাব পৰা নাযায়। কাইলৈ পুৱা গোটেইখিনি দেখাম। এতিয়া ভাগৰ লাগিছে গোটেইখিনি, আমি ভিতৰত যাওঁ, ফ্ৰেছ হৈ লওঁ, অকণমান আৰাম কৰোঁ। তাৰপিছত চাই থাকিব ভিডিঅ'টো। অকণমান দেখালোঁ, দেখাই মেলি এতিয়া আৰু আমি আমাৰ থকা গৃহলৈ আমি যাওঁ। পিছফালেই আমাৰ থকা গৃহ আছে, তাতে আমি সকলোৱে একেলগে থাকিম। আৰু ভিতৰলৈ সোমাই আমি সকলোৱে এনেকৈ নিজৰ নিজৰ বিচনাবোৰ ঠিক কৰি ল'লোঁ। আৰু আনন্দতে সকলোৱে ভগৱানক চিন্তি নাম ধৰিলে। ভাল নাম এখন হ'ল। যিহেতুকে তেওঁৰ সত্ৰলৈ আহিছোঁ, নাম নোগোৱাকৈ কেনেকৈ থাকিব পাৰোঁ, নহয় জানো? সেয়ে সকলোৱে বহি নাম গালোঁ। বহুতে ভাল লাগিল, বহুত এনজয় কৰিলোঁ। আৰু খাই বৈ আমি শুই দিলোঁ। এতিয়া আমি উঠিছোঁ, ৰাতিপুৱা হ'ল এতিয়া। সেয়া যাওক, ৰাতিপুৱা বাহিৰৰ পৰিৱেশটো অকণমান দেখাওঁ বুলি আহিলোঁ। এই পিছফালৰ ঘৰকেইটাতে আমি ৰাতি থাকিলোঁ। সকলো একেলগে মিলি তাতে থকা হ'ল। এয়া ভক্তসকল আহিলে ইয়াতে থাকিব পাৰিব, একো অসুবিধা নাপায়। আমাৰো খুব ভাল লাগিল ৰাতিটো থাকি। আৰু পিছফালে এয়াই হৈছে সত্ৰ, গুৰুজনাৰ বৈকুণ্ঠ ধাম। এয়া বাহিৰৰ পৰিৱেশটো অকণমান চাওক, কিমান সুন্দৰ লাগে ৰাতিপুৱাৰ টাইমটোত এনেকৈ উঠিলে। তাতে আৰু আছোঁ আমি বৈকুণ্ঠত। সঁচাকৈ ভালটো লাগিবই, বহুত ভাল লাগিছে। সকলোৱে মিলি কৰি এনেকৈ থাকিলোঁ ৰাতি।
আৰু ইয়াতে ৰন্ধা বঢ়া কৰা হৈছে। ভিতৰতো ৰুম আছে ৰান্ধিবলৈ, কিন্তু ইয়াতে বাহিৰতে সকলোৱে মিলি ৰন্ধা বঢ়া কৰিম, সেয়ে ভাল লাগিব। সেয়ে বাহিৰতে ৰন্ধা বঢ়া কৰা হ'ল। এয়া খুৰাহঁতে ৰান্ধিবলৈ যো জা কৰি আছে। আৰু ইফালে বাৰাণ্ডাতে এয়া দাদাহঁতে চব্জি কটাত ব্যস্ত। এনেকৈ লগে ভাগে এসাঁজ খালোঁ, ভাল লাগিল। এসাঁজ মানে নহয়, যিমান দিন আছোঁ একেলগে আৰু একেলগে এনেকৈ খাই কৰি আছোঁ, ভাল লাগিছে আৰু। এয়া সকলোৰে বিচনাবোৰ। আৰু এতিয়া সকলোৱে ৰেডি হৈছে। সকলোৱে ইয়াৰ পৰা খাই বৈ আকৌ অন্য এঠাইলৈ যাত্ৰা কৰিম। সেয়ে সকলোৱে গা পা ধুই ৰেডি হৈছে আৰু। এয়া খুৰীহঁত ৰেডি হৈ আছে। খুৰী ওলালে গা পা ধুই ৰেডি। এই হলটোতে আমি সকলোৱে একেলগে শুলোঁ, ভাল লাগিল। গুড মৰ্ণিং সকলোকে। আজি আমাৰ তৃতীয় দিন, ইয়াত আমাৰ তৃতীয় দিন। আজি আমি আজি মধুপুৰ সত্ৰত আছিলোঁ, ৰাতি নিশা ইয়াতে কটালোঁ। এতিয়া আমি গা পা ধুই ওলাইছোঁ, ৰেডি হৈছোঁ আৰু অলপমান ঘূৰিম, আপোনালোকে চাই থাকিব সকলোৱে। এইফালে আছে, হাই কৰি দিয়া। এয়া চবেই ৰেডি হৈ আছে। ঘৰলৈ নহয়, ঘূৰিব যাবলৈ, ফুৰিবহে যাম এতিয়া। ফুৰি আহি আৰু দেখা যাব ৰাতি থাকোঁৱে নে যাওঁ। এইফালে এগৰাকী বৌ, এয়া সকলোৱে খোৱাৰ পৰা উঠিলোঁ। আমাক ইমান ধুনীয়া সুবিধা কৰি দিছে, চাওক, ধুনীয়া সুবিধা কৰি দিছে। গা পা ধোৱাৰ সুবিধা আছে, এইবোৰ লেপ তুলি সকলো উলিয়াই দিছে, গাৰু চাৰু যাক যেনেকৈ যি দৰকাৰ হয়। আপোনালোকে আহিব ইচ্ছা কৰিলে আহিব পাৰে, একো চিন্তা কৰিব নালাগে, ধুনীয়া ধুনীয়া সুবিধা আছে। সেয়া আৰু বাকী চাই থাকিব, সকলো দেখুৱাই যাম। আৰু ইয়াত খুৰাহঁতে ভাত বনাই আছে, আৰু ভাত খাই কৰিলে আমি আৰু এতিয়া যাম। আৰু সকলোৱে বেগবিলাকত গাড়ীত ভৰাই আছে আৰু। সেয়া চাওকচোন কিমান সুন্দৰ পৰিৱেশ, বাহিৰতে ধুনীয়াকৈ ৰন্ধা বঢ়া কৰা হৈছে, ভাল লাগিছে। আৰু এইফালে দেখাইছোঁ, এয়া হৈছে কীৰ্তন ঘৰ। ৰাতি দেখাবলৈ নহ'ল, কিয়নো ৰাতি হৈ গ'ল আৰু ভাগৰো লাগিল বহুত, সেয়ে এতিয়াই দেখাইছোঁ। সেয়া চাওক, এয়া হৈছে কীৰ্তন ঘৰ। ইয়াতে গুৰুজনাই কীৰ্তন কৰিছিলে, ভকতৰ লগত কীৰ্তন হৈছিল ইয়াতে। আৰু এতিয়াও হৈ থাকে কীৰ্তন, ৰাতিপুৱা, দুপৰীয়া, সন্ধ্যা। বাহিৰৰ পৰা সেৱা এভাগ কৰিলোঁ, গুৰুজনাক নমস্কাৰ জনালোঁ ইয়াৰ পৰাই। এনেকৈ সেৱা কৰি আৰু আমি এতিয়া ওলাই আহিছোঁ। আমাৰ বেগবোৰ গাড়ীত উঠাই থকা হৈছে, সেয়ে বেগবোৰ গাড়ীত উঠাবলৈ লৈ যোৱা হৈছে। থাকিলেও খুব ধুনীয়া লাগিল, ভাল লাগিল। আৰু এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, অন্য এটা ভিডিঅ' আকৌ দেখাম, লগ পাম, বাই বাই।